আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো চাই থাকোঁ মই কি কৰোঁ দিনটো। আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰা নাই, ৰাতিপুৱা বহুত কাপোৰ কানি ধুলোঁ, কিবা কিবি কৰিলোঁ, সেইকাৰণে ভিডিঅ'টো অলপমান দেৰি হৈ গ'ল। আৰু আজি এতিয়া মই ভাত বনাইছোঁ। এতিয়া কেইটা বাজিছে, 2টাই বাজিব। মই ভাতটো ফটাফট বনাই আছোঁ আৰু চাই থাকক ভিডিঅ'টো। আৰু এটা নতুন ৰেচিপি দিম, চাটনি এটা, চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু এইবোৰ দেখিছে কাপোৰ বহুত ধুব লগা হৈ গৈছে কাপোৰবিলাক। এইবিলাক ধোৱা হোৱাৰ পিছত আৰু অকণমান ৰেষ্ট ল'লোঁ। এতিয়া আহক, এয়া দেখিছে নিচিনা মাছ। দেখিছে নহয় ভীমকলৰ চাটনি বনাম মই, আপোনালোকক দেখুৱাই দিম। এইটো কাটিব আৰম্ভ কৰিছোঁ বাৰু কলটো। আৰু ইফালে দেখুৱাই আছোঁ, ইফালেতো বাচন পৰি আছে, ৰাতিপুৱা খোৱা বাচন এইবোৰ ধুব আছে। আৰু ইয়াত দেখিছে নিচিলা মাছ ভাজা হৈ গৈছে। নিচিলা মাছটো বাৰু কাৰ ফেভাৰিট ক'বচোন কমেণ্টত। আৰু এইফালে দেখিছে মুগৰ দাইল। আৰু মোৰ মাছটো হৈ গৈছে, এতিয়া নুমাই দিওঁ। এয়া দেখিছে ভীমকল মই কাটি আছোঁ। আৰু গুটি থাকে বাবে মই এইটো এনেকৈ কাটি লৈছোঁ, তাৰপিছত মিক্সি গ্ৰাইণ্ডাৰ দি ভীমকলটো কাটি লৈছোঁ টুকুৰা টুকুৰি কৰি। আৰু ভীমকলৰ গুটি থাকে, গুটিবোৰ অকণমান, কলটো পুৰত হৈছে সেইটো বাবে গুটিবোৰ অকণমান লাগি আছে। ইয়াতে লোৱা হৈছে নেহৰু 4 কোহ, শুকান জলকীয়া, জালুক কেইটামান, আদা, আৰু নেমু টেঙা নাই সেইবাবে মই অকণমান তেতেলী দিছোঁ, কেঁচা জলকীয়া 2টা, নৰসিংহ পাত আৰু পিঁয়াজ। আজি মোৰ কেঁচা জলকীয়াও নাইকিয়া হৈছে, জলকীয়াটো আপোনালোকে যিমান খায় সিমান দিব পাৰে। আৰু এতিয়া মই এইটো মিক্সি গ্ৰাইণ্ডাৰত কাঢ়ি কৰি লওঁ। মিঠাতেল দিম, আৰু নিমখটো ইয়াতে দি দিম সোৱাদ অনুযায়ী। হৈ গ'ল মোৰ ভীমকলৰ চাটনি। কিছুমানে কয় আঠিয়া কল, আঠিয়া কলটোকে ভীমকল। আৰু এইটো মই ৰেডি হৈ গ'ল। আৰু ইফালে এটা চালাড বনাইছোঁ। এইকেইদিনত শুকান, যিহেতু আমি চালাড অলপ বেছিকৈ খাবলৈ আমাৰ স্কিনটো শুকাই যায়, আমাৰ পেটৰ প্ৰব্লেম হয়। আৰু চালাড খালেতো টেনশ্যন নাই, আপোনালোকৰ পেট ক্লিয়াৰ হৈ থাকিব। দেখিছে আজি মোৰ দুপৰীয়া সাজ, আৰু হৈছে ভীমকলৰ চাটনি। ইয়াতে এটা চালাড বনাইছোঁ তিয়ঁহ, গাজৰ, বিলাহী দি। আৰু এইটো হৈছে নিচিলা মাছ। ইয়াতে দাইল, মুগৰ দাইল, আৰু ইয়াত হৈছে ভাত। সকলো ৰেডি হৈ গ'ল। আৰু মই আজি খানাটো খাই কেনেকুৱা লাগিছে কিবা ক'বানে? সুন্দৰ লাগিছে, চালাড আছে, আৰু এইটো নিচিনা মাছ পিঁয়াজেৰে ভাজিছে, মিছা মাছ। ইফালে এটা কি বনাইছে এইটো কেনেকুৱা লাগিছে? দালি বটা, কিন্তু অলপ বেলেগ ধৰণৰ। এইটো বহুত বস্তু আছে। দাইল বটা নহয় নহয়, ভীমকল, দৰঙীয়া ভাষাত আঠিয়া কলৰ চাটনি। এইটো কল নেকি? য়েছ। কেনেকুৱা লাগিছে? এইটো কলৰ চাটনি, ভীমকলৰ। কেনেকুৱা লাগিছে? মজা? ঠিক আছে, খাই লোৱা।
ইমান ধুনীয়া ফুলৰ বাগিচাখন, পিংক পাৰ্পল চব আছে। আৰু ইয়াতে দেখিছে জালবেৰিয়া গেন্ধাই, এইটো জবাটো মৰহি গ'ল। আৰু ইয়াৰ গোলাপ, সকলো ধৰণৰ ফুলবিলাক আছে। এখন মই তৈয়াৰ কৰা বাগান। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন।